खुलुमबाय बयखौबो नोंथांमोना गोबाङानो मोनथिखाबाय जानांगौ बिटिसिआव गोदान हानजा जोनोम जानायखौ। बे हानजानि मुङानो जाबाय दावखा पार्टी। असमिया रावाव बेखौ काउरी पार्टी मुङै मोनथिनाय जायो। एमसिएलए राकेश ब्रह्म बिथांमोनानो बे हानजाखौ दादों, बिथांमोनानो बे हानजाखौ जोनोम होदों। दा मैयानि सानाव एमसिएलए राकेश ब्रह्म बिथाङा खौरां बिजोङाव गावसोरनि हानजा दानायनि सोमोन्दै गोबां बाथ्रा फोरमायदों रायजोफोर। बिथाङा बुंदों रायजो राजाफोरा खावलायोब्ला, रायजो राजाफोरा थोनोब्ला दावखा पार्टी मुंखौ सोलायनानै गोदान मुंबो दोननो हागोन होननानै एमसिएलए राकेश ब्रह्म बिथाङा खौरां बिजोङाव मैया बुंदों। आरो बिनि अनगायैबो बिथाङा खौरां बिजोङाव गोबां बाथ्रा फोरमायबावदों रायजोफोर। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला एमसिएलए राकेश ब्रह्म बिथांनिफ्रायनो गासै बाथ्राखौ आबुङै मोनथिनानै लानो हागोन रायजोफोर। एमसिएलए राकेश ब्रह्म बिथांमोना जिथु गोदान हानजा दादों, बे हानजाया बेसेबां दिनसिम थाहैगोन बेखौ जोङो फैबाय थानाय समावसो मोनथिनानै मोनगोन। आरो बे हानजाखौ सोर दानो होदों, बे हानजाखौ दानायनि आन्दोआव मा जाहोन दङ, बेखौ जोङो फैबाय थानाय समाव समजों लोगोसे जोङो रोखा रोखा मोनथिनानै मोनगोन रायजोफोर। बे हानजाखौ दानायनि आन्दोआव माबा मोनसे रिजन थानो हागौ। बर' बाथौ धर्मर रक्षार कारणे খ্ৰীষ্টানিজম যি ট্ৰাইবেল সমাজক একেবাৰে নিষেধ কৰাৰ যোনটো ষড়যন্ত্ৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত লৈছে, ইয়াক বাধা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ মৰম পাবলৈ বিচাৰি আমিও সৰুকৈ হ'লেও আজি আমাৰ মুছলপুৰ সমষ্টিয়ে আমি ফাৰ্ষ্ট টাইম আমাৰ যোনটো কমিটি, যাক আমি RGM বুলি কৈছোঁ, RGM আৰু VCM, তো আমি পূৰ্ণাংগ ৰূপ আজি দিবলৈ সক্ষম হৈছোঁ। আৰু তাৰে ডেলিগেশ্যন এটা মিটিং আছিলে, ডেলিগেট এটা মিটিং আছিল। ইয়াত আমাৰ যোনটো কাউৰী পাৰ্টি দাউখা, আমি কি ধৰণেৰে সমাজৰ ওচৰত যাম, ইয়াক লৈ বিতংকৈ আলোচনা হৈছে। আৰু কাউৰীয়ে সহায় কৰা উদ্দেশ্যৰে, সমাজক মৰম কৰা উদ্দেশ্যৰে, একেলগে থকা উদ্দেশ্যৰে আগবঢ়া আলোচনাই ইয়াত হৈছে। 2027 27 জানুৱাৰীত ৰাইজে বিচৰাৰ দৰে, ৰাইজে যি ধৰণেৰে বিচাৰে, সেইটো কাউৰীটো আমি আজি পাৰ্টি বুলি কোৱা নাই, আগতো কাউৰী এটা ইউনিটিৰ এটা চিম্বলৰ দৰে মুছলপুৰ সমষ্টিত আছে। এইটো যিহেতু আমি ৰাজনীতি কৰিম, আগতো কৈছোঁ 2027 27 জানুৱাৰীত আমি ৰাইজে বিচৰাৰ দৰে নামাকৰণ কৰি পেলাই ৰাজনীতিক আমি কৰিম বিটিআৰ অঞ্চলত। সেইটোৱে কৈছোঁ, ৰাইজে যদি বিচাৰে বেলেগ নামাকৰণ হ'ব লাগে, ৰাইজৰ মতে হ'ব। কাৰণ মই অকলে নেতৃত্ব দিবলৈ এই বিটিআৰ অঞ্চলত আগবাঢ়ি অহা নাই। UPPLক বেয়া পোৱা ব্যক্তিসকল, BPF দলক বেয়া পোৱা ব্যক্তিসকল, আজি 70% ওপৰত মানুহে নতুন ৰাজনৈতিক দল বিটিআৰ অঞ্চলত বিচাৰিছে। এইটো বড়োৱে হওক, মুছলমান হওক, সকলোৱে। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি চিন্তাধাৰা, তেখেতৰ কৰ্মবীৰ, কথা কৈ কথা ৰখা যোনটো নীতি, অতি শ্ৰদ্ধাৰে সমাজক সেৱা কৰা, ইটো আগত থৈ পেলাই তেখেতৰে মৰমৰে আমি কাউৰীয়ে কওক বা অন্য নাম যোনটো আমি ক'লোৱে 27 জানুৱাৰীত যোনটো নামাকৰণ হ'ব, আমি আগবাঢ়িবলৈ বিটিআৰ অঞ্চলক নেতৃত্ব দিবলৈ আমি সাজু আছোঁ। বিজেপি জইন হ'বলগীয়া তেনেকুৱা একো নাথাকে। মই আত্মাহিকভাৱেই অলপ আগতে ক'লোৱেই, মোৰ অন্তৰৰ পৰা ক'লোৱেই, মই বিজেপি বুলি নহয়, মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক খুবেই ভাল পাওঁ। আৰু বিটিআৰ অঞ্চলৰ যিসমূহ দল আছে, BPF কওক, UPPL কওক, দুটাও বিজেপিৰ লগতে গৈ এনেও ৰাজনীতিক অংক মিলি পেলাই চৰকাৰ কৰিব লগা হয়। গতিকে ময়ো মুখ্যমন্ত্ৰীক আগত ৰাখি বৃহত্তৰ এই অঞ্চলৰ উন্নতিৰ স্বাৰ্থ, বড়ো বাথৌ ধৰ্মৰ ৰক্ষাৰ কাৰণে খ্ৰীষ্টানিজম যি ট্ৰাইবেল সমাজক একেবাৰে নিষেধ কৰাৰ যোনটো ষড়যন্ত্ৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত লৈছে, ইয়াক বাধা কৰাৰ কাৰণে মুখ্যমন্ত্ৰীৰ
মৰম পাবলৈ বিচাৰি আমিও সৰুকে হ'লেও বিজেপি নহ'লেও আমি সমাজক সেৱা কৰাৰ কাৰণে কাম কৰি যাম। অঞ্জলি দৈমাৰীয়ে বৃহত্তৰ সমাজক লৈ পেলাই ৰাজনীতি কৰা নাই। অঞ্জলি দৈমাৰীয়ে বাইদেৱে ৰঞ্জন দৈমাৰী ডাঙৰীয়া NDFBক লৈ পেলাই ৰাজনীতি কৰিছে। তেখেতসকলৰ সুকীয়া এটা মানে চিন্তাধাৰা, তেখেতসকলে NDFBৰ কাৰণে চিন্তা কৰিছে। আৰু মই BTRত থকা 26টা জনগোষ্ঠীৰ কথা চিন্তা কৰিছোঁ। তাত মুছলমানো আছে, তাত মানে ৰাভা আছে, কলিতা শৰ্মা, বড়ো সকলো মিলি পেলাই নতুন এটা য়ং জেনেৰেশ্যনক লক্ষ্য ৰাখি আৰু BTR অঞ্চলৰ ফাৰ্মাৰসকলক, খেতিয়কসকলক লক্ষ্য ৰাখি নতুনত্ব এটা অসমৰ মুখ্যমন্ত্ৰী মৰমেৰে আগবঢ়া চিন্তাৰে মই এই দলটো খুলিছোঁ। আজি আপোনালোকক ছ'চিয়েল মিডিয়াত নকওঁ আৰু কোৱা কথাও নহয়। কথা বাৰ্তা যিদিনাৰ পৰা দাউখা পাৰ্টি নতুনকৈ গঠন কৰা বুলি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, আমি অফিচিয়েলি কোৱা নাই। সিদিনাৰ পৰাই কোকৰাঝাৰৰ সেই মূৰৰ পৰা ওদালগুৰিৰ সেই মূৰলৈ আৰু যি ব্যক্তিসকল আপোনালোকে ছ'চিয়েল মিডিয়াৰ চৰ্চিত দেখা পায়, সেই ব্যক্তিসকলো মোৰ লগত যোগাযোগত আছে। UPPLৰ নেতৃবৃন্দসকল 70% ওপৰত ক'ব লাগিব, সকলোৱে নতুন এটা পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক UPPLৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই, কাৰণ অতি লজ্জাৰে দুবাৰ যোনটো মানে নিৰ্বাচনৰ হাৰ, আৰু এই হাৰটো তেখেতে আজিলৈকে গ্ৰহণ কৰি লোৱা নাই। আৰু কিহৰ কাৰণে হাৰিল তাৰো কোনো মানে হিচাপ কিতাপ নাই। গতিকে UPPLৰ পৰাই বেছিভাগ মানুহ আমাৰ দলৰ লগত বা দাউখাৰ লগত মোৰ লগত যোগাযোগত আছে। নতুনত্ব কাহিনী লিখাৰ কাৰণে চবে সাজু হৈছে। মই অলপ আগতে কৈছোঁ, BJP অতি মোৰ অন্তৰত থকা এটা দল, খুব মৰমৰ দল। মই দ্ৰোণাচাৰ্য যেনেকুৱা আৰু একলব্যৰ যোনটো মহাভাৰতৰ এটা ৰহস্য আছে, এৰে এটা মই ৰাকেশে দাউখাই পাৰ্ট হৈ হিচাপত BTRৰ এই 5টা ডিষ্ট্ৰিক্টত মই ৰাজনীতি কৰিব খোজোঁ, সমাজক সেৱা কৰিব খোজোঁ। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিয়েই আমি আমাৰ যোনটো মানুহ যোনে এতিয়া দাউখাক ভাল পায়, BTR অঞ্চলৰ নতুন ৰাজনীতিক দল বিচাৰিছে, তেখেত একেলগে মিলি পেলাই কাম কৰা আমাৰ চিন্তাধাৰা।